हेलो এতিয়া আমি আমাৰ হোটেলত আছো হোটেলত আপুনি চাব পাৰিব ভিউ নাইট ভিউটো চাব আহক দেখুৱাই আছো মই ধুনীয়া লাগিছে ইয়াৰ পৰা আমি একচুয়ালি আহি পালো আপোনালোকৰ ৰাতিপুৱা 10টা মানত আহি পালো কালি গুৱাহাটীৰ পৰা ওলাইছিলো এনজেপি নামিলো ৰাতি 1:30 বজাত পালোহি এনজেপি অলপ অসুবিধা হ'ল ৰাতি তাত অলপ ষ্টে কৰিলো ৰাতি নকৰিলো আৰু হিল এৰিয়া আহিবৰ কাৰণে দিগদাৰ আমাৰ ড্ৰাইভাৰ গৈছিল আনিবৰ কাৰণে অলপ ৰাতিপুৱালৈকে ৰৈলো 5টা বজাত আহিলো 5টাৰ পৰা গেংটক পালোহি 10টা বজাত গা পা ধুই পিনি আমাৰ তলতে লাঞ্চৰ ব্যৱস্থা কৰা হ'ল সেইখিনি কৰাৰ পিছতে দিনটো শুলো মানে বহুত ভাগৰ লাগি আছে কালিৰ পৰা তেনেকৈ খোৱা বোৱাও ট্ৰেইনত খাবলৈ ইমান এটা ঠিক নহয় নাখালোঁ তাতে দিনতে ভাত খাই গুড মৰ্ণিং ৰাতিপুৱা 6টা বজাতে উঠিলোঁ উঠাৰ পিছতে অলপ এতিয়া ৰ'দটো ওলোৱাৰ কাৰণে ওপৰলৈ উঠি আহিছোঁ গৰম পানী খাই লৈছোঁ নহ'লে নোৱাৰি ঠাণ্ডাত বহুতেই বেছি ঠাণ্ডা ইয়াত বেলিটো ওলাইছে সেইকাৰণে ভাল লাগিছে ইফালে চাৰিওফালে পাহাৰৰ মাজত হোটেলখন ওপৰলৈকে বিলাক বেলিটো ভালকৈ ওলোৱাই নাই একচুৱেলি ৰাতিপুৱা 7টা বাজিছে এতিয়া আমি ওলাই যাম আমি 9টা 9:30 বজাত ওলাই যাম গাড়ী আহিব আপোনাৰ তাৰ আগতে ব্ৰেকফাষ্ট কৰি আমি আজৰি হৈ ল'ম তলৰ পৰিৱেশটো চাওক আহিছে কি আছে খানা আৰু ইয়াৰ ব্ৰেড আমলেট হ'ব অ'কে আৰু চাকিব একেই ঠিক আছে খাই লওঁ তেল ন এতিয়া আমি আহি পালোঁ বাঞ্জাকিৰি ৱাটাৰফলছ 10টা বাজিছে 10টা বজাৰ পিছত আৰু ইয়াত অলপ সময় থাকোঁ চাওঁ ইয়াৰ পৰা ওপৰলৈকে আছে এনেকৈ চিৰিয়েদি ওপৰলৈ যাব লাগিব কি হ'ব লৈ ল'ব পাৰিবা লাষ্ট পইণ্টলৈকে যোৱা তাৰ পৰা এনেকৈ ঘূৰি আহিব লাগিব সেইফালে লেফ্ট চাইডে এনেকৈ ঘূৰি পোৱা যাব আমি আহোঁতে আগতে তাত নামিছিলোঁ যিমানে ওপৰলৈ আহি থাকে ষ্টেপৰ পৰা এনেকৈ ঠাণ্ডাটো ওপৰত বহুত বেছি এতিয়া ঠাণ্ডা দিনৰ কাৰণে পানীটো বহুত কম ইয়াত আৰু গৰমৰ বাৰিষা মানে মনচুন ছিজনত বহুত বেছি হয় পানীখিনি ইয়াত একচুৱেলি গেংটকৰ চবতকৈ ডাঙৰ ৱাটাৰফল ঠাণ্ডা পানী বহুত সৰু বতাহ মাৰিছে ঠাণ্ডা ইয়াৰ পৰা তললৈকে এনেকৈ ঠাণ্ডা লাগিছে
ৱাটাৰফল চাই হৈ গ'ল। এতিয়া আমি টাচি ভিউ পইণ্ট যাম। গাড়ী ৰেডি হৈ গ'ল। 11টা বাজিছে। यहाँ से कितना दूर टासी व्यू पॉइंट? 15-20 मिनट लगेगा ना? तो फाइनली আমি আহি পালো টাচি ভিউ পইণ্ট। পুৰা ভিউটো আমি দেখাম এতিয়া। কাঞ্চনজঙ্ঘাৰ ভিউটো দেখাম। অলপ পাতলা পাতলা ডাৱৰ আছে আজি ওপৰত বৰফ পোৱাৰ কাৰণে, নহ'লে আৰু সুন্দৰকৈ ওলায় আৰু ধুনীয়াকৈ স্পষ্ট হৈ দেখা পায় মানে। এটা লোকেল ড্ৰেছ পিন্ধি পিনি ফটো উঠাব পাৰিব। দিছিলে আপোনালোকে, এইটো আছে তেনেকৈ। ড্ৰেছ পিন্ধিছা? অ'কে, চাওঁ 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 কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? হাই কৈ দিয়া। পোৱালি লাগিছে ন? হা মজা লাগিছে। ৰজাৰাণী নেকি? অ'কে, ফটো মাৰি দিয়া, ফটো মাৰি দিয়া, ফটো মাৰি দিয়া। ট্ৰেডিশ্যনেল ডিজাইনৰ বেগ বস্তু, যিকোনো কাপ প্লেট পট এইবিলাক ট্ৰেডিশ্যনেল বস্তু আছে ইয়াতে। লাফিং বুদ্ধ ট্ৰেডিশ্যনেল বস্তু কিনিব পাৰি ইয়াতে ভিতৰৰ ফালে। সৰু সুৰা এইবিলাক প্ৰাইচবিলাক লিখা আছে। 100 rupees। পুৰা ধোঁৱা ওলাই আছে ন? এইটো চিকেন ম'ম' নেকি? চিকেন ম'ম' গ'ল আমাৰ। খাই ল'ব লাগে ন? কি হিলাবা? ইয়াৰ পৰা ওপৰত যাব লাগিব।
এতিয়া আমি ছোটেম মনেষ্ট্ৰী আহি পালোঁ ওপৰলৈ খোজকাঢ়িব লাগিব যথেষ্টখিনি ষ্টেপ আছে 4টা বাজিব হ'ল ভাগৰ লাগিছে হা ষ্টেপত আহা 146 steps. 146 okay 161 step উঠি অহাৰ পিছত আমি এতিয়া মনেষ্ট্ৰী পালোহি সৰি তো আমি এতিয়া ইয়াত এইটো দেখিছে আপোনালোকে এইটো এনেকৈ আমি উইচ মাগিব পাৰিম যি আপোনাৰ উইচেছ হওক এইটো একচেপ্টেড বাই গড তো আমি এক ৰোটেট দিম আৰু ব'লা ষ্টাৰ্ট কৰা কি কৈছে ব'লা চাৰে 4টা বাজিলে আবেলি আমি এমজি আহি পালোহি আবেলি সময় হৈছে 5টা বজাৰ পিছততো আন্ধাৰ হ'ব আৰু তাতে আমি 7:30 8টামানলৈকে থাকিম চাওঁ বলক এতিয়া তাৰপৰা যাওঁ মহাত্মা গান্ধী ৰোড গেংটক এইবাৰ ইমান ইয়াত খ্ৰীষ্টমাছ তেনেকৈ চেলিব্ৰেশ্যন হোৱা নাই কৰোণাৰ কাৰণে নহ'লে এইটো আগতে আহোঁতে আমি কমপ্লিট ডেক'ৰেশ্যন কৰি থয় ৰাস্তাটো এইবাৰ তেনেকুৱা ইমান হোৱা নাই ইয়াৰ পৰা ষ্টাৰ্ট হয় তাৰপিছত গাড়ী চাড়ী চলিবলৈ নিদিয়ে আৰু বাকী টুৰিষ্টবিলাকে ইয়াত আহি পিনি শ্বপিং কৰিব পাৰে বাকী ট্ৰেডিশ্যনেল ফুড চবখিনি পায় আৰু মানে গেংটকৰ গোটেইখিনি ইয়াতে পাব আৰু ইয়াৰ অলপ আগত আছে লাল বজাৰ বুলি তাতে সস্তা বস্তুবিলাক পায় মানে সস্তা কাপোৰ কানি যদি কিনিবলগীয়া হয় তাতে লাল বজাৰ তাতে যাব লাগে বাকী এনেই ইয়াত এমজি মাৰ্গত মহাত্মা গান্ধী ৰোডত বাকী শ্ব'ৰুম চব এনেকুৱাবিলাক আছে এক্সপেঞ্চিভ অলপ হোটেলবিলাকো ইয়াত অলপ দাম হয় আমি আগতে আহিলে ইয়াতে থাকোঁ হোটেলত এইবাৰ অলপ পাৰ্কিঙৰ অলপ অসুবিধা হয় ইয়াত সেইকাৰণে অলপ আঁতৰত য়েছ যদি কোনোবা মানে পৰিয়াল লৈ আহে ধৰক বহুতখিনি ইয়াতে বস্তু কিনিবলৈ পাব এতিয়া ৰাতি 9টা বাজিলে 9টা বজাৰ পিছত কাৰ্ফিউ আৰম্ভ হয় গেংটকত এইকেইদিন মানে জানুৱাৰীলৈকে হ'ব কিজান তো আমি ডিনাৰ কৰি ল'ব লাগে ডিনাৰৰ কাৰণে মাতি আছে একচুৱেলি যাওঁ ৰ'ব আপোনাক দেখাই আছোঁ ঐ কি আছে ডিনাৰ কৰি দিয়া না ভিডিঅ' কৰি আছে ডিনাৰ নম্বৰ আছে চিকেন আৰু মোৰ ফেভৰেট ফুলকবি আৰু আলু বিলাহী মানে ঠাণ্ডা দিনৰ বেষ্ট আইটেম হয় আৰু এইটো ডাল হয় চিকেন হয় নে চিকেন হয় এইটো বিলাহীৰ সৈতে বনাইছে ডাল আৰু এইটো ঠাণ্ডা স্পেচিয়েল তোমাৰ বিলাহী পিঁয়াজ আৰু গাৰ্লিক আৰু লগত এয়া পিঁয়াজ বিজলকীয়া আৰু নেমু পিঁয়াজটো নেদেখালে হ'ব বাৰু একো নাই চিকেনটো দেখালা নেকি চিকেন দেখালো অ'কে ঠিক আছে আমি খাই লওঁ তেতিয়াহ'লে ঠিক আছে বাই বাই